স্পষ্ট কৰিব বিচাৰিছোঁ যে যাহাতে যিখিনি আমাৰ বড়ো পিছ একৰ্ড চুক্তি স্বাক্ষৰকাৰী দল সংগঠন আছে একত্ৰিতভাৱে চুক্তিৰ যিবিলাক দফা মেমৰেণ্ডাম অফ ছেটেলমেণ্টত যিখিনি আমি পালোঁ আটাইবোৰ দফাবিলাক যাতে আমি আখৰে আখৰে কাৰ্য কৰিব পাৰে বা ৰূপায়ণ কৰিব পাৰে ইয়াৰ কাৰণে আমি একত্ৰিত থাকি পেলাই একেলগে আমি কাম কৰিব লাগে যাতে আমি ভাৰত চৰকাৰ অসম চৰকাৰক হেঁচা দি পেলাই অনাগত দিনত ৰাইজৰ উন্নয়নৰ কাৰণে এই অঞ্চলত চিৰস্থায়ী শান্তি প্ৰতিষ্ঠাৰ কাৰণে যাতে আমি একেলগে থাকি কাম কৰিব পাৰোঁ ইয়াৰ কাৰণে আমি একত্ৰিত হৈ থাকিব লাগে এইটো নিখিল বড়ো ছাত্ৰ সন্থাৰ সদায় মানে এটা আহ্বান থাকিব আৰু দ্বিতীয় কথা এইটোৱে যে যি ধৰণে যোৱাটো দিনত BSc চুক্তি হোৱাৰ পিছত চানচুমা বা প্ৰেম সিং ব্ৰহ্মক ৰাইজে আঁকোৱালি লৈছিল জনাদেশ দিছিল মেণ্ডেট দিছিল আৰু যোৱা 2003 চনত BTC চুক্তি হোৱাৰ পিছত হাগ্ৰামা মহিলাৰীকে ৰাইজে জনাদেশ বা মেণ্ডেট দিছিল আৰু চুক্তি দফাবিলাক ৰূপায়ণ কৰিবৰ কাৰণে ৰাইজে তেখেতকে লিডাৰ পাতিছিল অনাগত দিনত বড়ো পিছ একৰ্ড হোৱাৰ পিছত বিটিআৰ শান্তি চুক্তি হোৱাৰ পিছত প্ৰমোদ বড়ো গোবিন্দ বসুমতাৰী বা ৰঞ্জন দৈমাৰীৰ নেতৃত্বত যি দল সংগঠন আছে UG ব্ৰহ্ম ৰণবীৰা নাৰ্জাৰীৰ নেতৃত্বত যি দল সংগঠন আছে ৰাইজে নিশ্চয়কৈ তেওঁলোককে অনাগত দিনত বা আহি থকা নিৰ্বাচনত তেওঁলোককে এই অঞ্চলত চিৰস্থায়ী শান্তি স্থাপন কৰা ৰাইজৰ উন্নতি সাধন কৰা আৰু সকলো সৰ্বাংগীন উন্নয়নৰ কাৰণে নিশ্চয়কৈ ৰাইজে আঁকোৱালি ল'ব বা ৰাইজে তেওঁলোককে জনাদেশ বা মেণ্ডেট দিব তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আমি স্পষ্ট কৰিব বিচাৰিছোঁ যিহেতু ভাৰত চৰকাৰৰ BJP কেন্দ্ৰত BJP ৰাজ্যত BJP আৰু BJP যিহেতু এই যি শান্তি চুক্তি এইটো তেওঁলোকে এগ্ৰিমেণ্ট কৰি পেলাই বুজাবুজিত আহিল এইটো এটা নেশ্যনেল কমিটমেণ্ট হ'ল এইটো যিহেতু নেশ্যনেল কমিটমেণ্ট হয় তো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ আৰু চুক্তি স্বাক্ষৰকাৰী দল সংগঠনৰ লগত মাজত নিশ্চয়কৈ এটা বুজাবুজি আছে আগতেও বুজাবুজি আছে এতিয়াও বুজাবুজি আছে আৰু যিহেতু বুজাবুজি আছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চুক্তি স্বাক্ষৰকাৰী দল সংগঠনৰ ওপৰত আৰু এই বিটিআৰ অঞ্চলৰ ৰাইজৰ ওপৰত তেওঁলোকৰ আশীৰ্বাদ আছে বুলি আমি আমাৰ যি মনে কয় আৰু এই আশীৰ্বাদটো লৈ পেলাই অনাগত দিনত নিখিল বড়ো ছাত্ৰ সন্থাই আমি কাম কৰি যাম চুক্তি ৰূপায়ণ কৰাৰ স্বাৰ্থত আমি কাম কৰি যাম আৰু চুক্তি যিহেতু ৰূপায়ণ হ'ব লাগে সেই ৰূপায়ণ কৰাৰ কাৰণে এটা ভাল দল নতুন দল আৰু পৰিৱৰ্তনৰ স্বাৰ্থত ভাল ৰাজনৈতিক দলক নিখিল বড়ো ছাত্ৰ সন্থা মানে সমৰ্থন দি পেলাই কাম কৰি যোৱাত কেতিয়াও আমাৰ বাধা নাথাকিব কাৰণ এই চুক্তি এফচিয়ে ইয়াত স্বাক্ষৰ কৰিছে আৰু ইয়াৰ কাৰণে আমি কাম কৰি যাম তো ইয়াৰ কাৰণে ৰাজনৈতিকভাৱে BPF UPPL প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ মাজত এইটো তাত মানে যিখিনি এতিয়া পৰিৱেশ বা যিখিনি কথা চলি আছে হাগ্ৰামা মহিলাৰী চৰকাৰ 15 বছৰ হ'ল ৰাইজে এতিয়া নতুন চৰকাৰ বিচাৰিছে নতুন দল বিচাৰিছে নতুন নেতা বিচাৰিছে আৰু আমি শুনিছোঁ যে BJPও এই BTC নিৰ্বাচনত অংশগ্ৰহণ কৰিব তো কোনে অংশগ্ৰহণ কৰে কেনেকৈ অংশগ্ৰহণ কৰে বা কোন কোন দলে খেলে আমাৰ তাত ক'ব লগা নাই আমাৰ স্বাৰ্থটো হ'ল যে চুক্তি ৰূপায়ণ হ'ব লাগে চুক্তি আখৰে আখৰে ৰূপায়ণ হোৱাৰ স্বাৰ্থত আমি পৰিৱৰ্তনৰ স্বাৰ্থত চুক্তি স্বাক্ষৰকাৰী দল সংগঠনৰ একত্ৰিত লৈ পেলাই নতুন যি ৰাজনৈতিক দল আছে সেই ৰাজনৈতিক দল তেওঁলোককে আমি অনাগত দিনত আমি সমৰ্থন কৰি পেলাই কাম কৰিবলৈ আমি সাজু আছোঁ